দৈনন্দিন কৰ্মব্যস্ততাত আমি ব্যস্ত হৈ পৰিছোঁ। ভেজালি আৰু পুষ্টিকৰ খাদ্যৰ নাটনি আৰু চিন্তাৰ ফলত আমি সৰু সৰু কথাই সোনকালে পাহৰি যাওঁ। এইটো এটা চিন্তিত বিষয় হৈ পৰিছে। দৈনন্দিন কাম-কাজবোৰ ভালদৰে সম্পন্ন কৰিবলৈ হ'লে আমাৰ স্মৃতিশক্তি থকাটো অতিকৈ প্ৰয়োজন। গতিকে আজি মই কিছুমান উপায় লৈ আহিছোঁ যাৰ দ্বাৰা আমি স্মৃতিশক্তি বঢ়াব পাৰোঁ। যেনে 15 বা 20 গ্ৰাম ব্ৰাহ্মী শাকৰ ৰসৰ লগত অলপ গাখীৰ মিহলাই খালে বহুত পৰিমাণে স্মৃতিশক্তি বাঢ়ে। 10টা বাদাম মিচিৰি 25 গ্ৰাম, গৰম গাখীৰ 200 গ্ৰাম মিহলি কৰি দিনে দুবাৰকৈ একেৰাহে এমাহ খালে স্মৃতিশক্তি বৃদ্ধি হয়। 100 গ্ৰাম গাজৰৰ লগতো আধা লিটাৰ গাখীৰ মিহলাই আপোনালোকে খাব পাৰে। চফ গুটি 20 গ্ৰাম পিহি সম পৰিমাণৰ মিচিৰি লৈ তাত অলপ ঠাণ্ডা পানী আৰু গৰম গাখীৰ দি খাব লাগে। 30 গ্ৰাম পানীত 8টা জালুক মিহলি কৰি নিতৌ খালেও আপোনালোকে ইয়াৰ উপকাৰ পাব। মানিমুনি আৰু টেঙেচি টেঙা পাতত দি খালেও স্মৃতিশক্তি বাঢ়িবলৈ ধৰে। ইয়াৰ উপৰিও গুড়, সয়াবিন, ফুলকবি, পদিনা, পুৰৈ শাক, ধনিয়া, কোমোৰা আদি শাক-পাচলিবোৰ খোৱাটো বহুত উপকাৰী। ব্ৰাহ্মী শাক খোৱাটো আমাৰ মগজুৰ কাৰণে লাভদায়ক হয়। সেয়ে আমি ব্ৰাহ্মী শাক ঘিউত ভাজি খাব লাগে। কিন্তু ফ্ৰেণ্ডছ, আপোনালোকে এটা কথা মনত ৰাখিব, ধূমপান, মাদক দ্ৰব্য, উত্তেজক বস্তু, নীৰৱ বস্তু যাতে কেতিয়াও সেৱন নকৰে। তেন্তে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। যদিহে আপুনি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।